Welcome to my YouTube channel, Sri Entertainment. নমস্কাৰ আজি আমি এটা টপিক লৈছোঁ এইটো হৈছে বাইফোকেল আৰু প্ৰগ্ৰেছিভ লেন্স কোনটো বেষ্ট আমাৰ লাইফষ্টাইলৰ কাৰণে দৈনন্দিন আমাৰ জীৱন যিটো আছে বাইফোকেল আৰু প্ৰগ্ৰেছিভ গ্লাছৰ আফটাৰ 40 পিছত কোনটো বেষ্ট হয় লেন্স সেইটোৰ ওপৰত আমি ডেছক্ৰাইব কৰিম ইয়াৰ ডিমিজ গুড থিং সেইটোৰ ওপৰত আমি আজি এনালাইজ কৰি ধুনীয়াকৈ আমি কম ৰাইজৰ আগত চাওঁ আজি আমাৰ সতীৰ্থ তেখেত হৈছে আমাৰ মিষ্টাৰ যোগেশ দাস তেখেতে আপোনাক এনালাইজ কৰিব চ' বিং ষ্টাৰ্ট নমস্কাৰ মোৰ যোৱা ভিডিঅ'টোত যেনেকৈ মই কৈছিলোঁ যে মোৰ অহা ভিডিঅ'টো মই কৰি আছোঁ প্ৰগ্ৰেছিভ লেন্স আৰু বাইফোকেলৰ ওপৰত অলৰেডি আপোনালোকক জনোৱা হৈছিলে আৰু বাইফোকেল আৰু প্ৰগ্ৰেছিভ লেন্সৰ মাজত আপুনি যদি কম্পেৰিজন কৰে কোনটো লেন্স বেটাৰ বা কোনটোৰ সুবিধাটো বেছি হয় এই বিষয়ে যদি আমি ডিছকাছ কৰিব যাওঁ তেনেহ'লে আমি প্ৰথম ক'ব লাগিব যে বাইফোকেল আৰু প্ৰগ্ৰেছিভ লেন্স কোন কেইজন পেচেণ্টে বা মানুহে ইউজ কৰা হয় বা কৰে অলৰেডি মই জনাইছিলোঁ আপোনাক যে 39 এজৰ পিছত যিখিনি প্ৰেছ বাইফিক পেচেণ্ট আছে তেওঁলোকক বাইফোকেল বা প্ৰগ্ৰেছিভ লেন্স দিয়া হয় তেওঁলোকৰ ভিজুৱেল কাৰেকশ্যনৰ কাৰণে যিখিনি তেখেতক এডিশ্যনেল পাৱাৰ লাগে ৰাইট য়েছ অ'কে যিটো মই আপোনাক অলৰেডি কৈছোঁৱে যে বাইফোকেল লেন্সত কি হয় আপোনাৰ অকল ডিষ্টেঞ্চ আৰু ৰিডিং যিটো পাৰ্ট আছে আমি ক্লিয়াৰলি পাওঁ কিন্তু ইণ্টাৰমিডিয়েট যিটো আমাৰ পাৰ্ট দৰকাৰ হয় বৰ্তমান এক্টিভ লাইফষ্টাইলত অলৰেডি মই আগতে আপোনাক জনাইছিলোঁৱে সেইটো বাইফোকেল এবচেণ্ট পোৱা নাযায় কিন্তু প্ৰগ্ৰেছিভ লেন্সত আপুনি গোটেইখিনি পাৰ্ট পায় ৰাইট য়েছ অ'কে যেনেকৈ আপুনি এতিয়া ডিষ্টেঞ্চ ইণ্টাৰমিডিয়েট ৰিডিং কম্পিউটাৰাইজ ভিজন গোটেইখিনি পাব যিখিনি আপোনাৰ এক্টিভ লাইফষ্টাইলত বৰ্তমান দৰকাৰ হয় বৰ্তমান আপুনি ড্ৰাইভিং কৰে কম্পিউটাৰ ইউজ কৰে মোবাইল ইউজ কৰে বা লিখা মেলা যিখিনি কৰে পঢ়া শুনা গোটেইখিনি আপোনাৰ ইণ্টাৰমিডিয়েট এৰিয়াটো আমাক অত্যন্ত দৰকাৰ হয় আপুনি দূৰৰটো দৰকাৰ হয় মাজৰটো হয় আৰু ওচৰটো হয় গতিকে কম্পেয়াৰ যদি কৰে আপুনি বাইফোকেলতকৈ প্ৰগ্ৰেছিভটো বেছি এডভান্স বা বেছি সুবিধাজনক হয় কিন্তু তাৰ এটা কথা আছে আপোনাৰ আমি প্ৰগ্ৰেছিভ লেন্স গোটেইখিনি মানুহক যদিও তেখেতে প্ৰেছ বাইফিক হয় তেখেত আমি প্ৰেছক্ৰাইব কৰিব নোৱাৰোঁ কাৰণ প্ৰগ্ৰেছিভ লেন্স ইউজ কৰিবৰ কাৰণে তাতে অলৰেডি মই জনাইছোঁ এটা এজ ফেক্টৰ আছে তাতে ফেচিয়েল যিটো এনাটমি সেইটো আপোনাৰ ডিপেণ্ড কৰে গোটেইখিনি ডিপেণ্ড কৰি আমি এটা কেলকুলেশ্যনত আহি আমি মিজাৰ কৰোঁ যে তেখেতক প্ৰগ্ৰেছিভ লেন্স দিম নে বাইফোকেল লেন্স দিম সেই হিচাপত আমি তেওঁক প্ৰেছক্ৰাইব কৰা হয় বাইফোকেল অৰ প্ৰগ্ৰেছিভ লেন্স ন' ডাউট ডক্টৰৰ প্ৰেছক্ৰিপশ্যনটো আমি কনচিডাৰ কৰিব লাগিব উইদাউট প্ৰেছক্ৰিপশ্যন আমি কোনো ডিচিশ্যন নিজে ল'ব নোৱাৰোঁ এতিয়া মোৰ টপিকটো হৈছিলে যে প্ৰগ্ৰেছিভ লেন্স আৰু বাইফোকেলৰ মাজত কম্পেৰিজন অলৰেডি মই আপুনি জানে যিহেতু আপুনি মোৰ লগত এই ফিল্ডত বহুত বছৰ আগৰ পৰা কাম কৰি আছে প্ৰায় 7-10 বছৰৰ পৰা আমি অপ্টিকেল ফিল্ডত কাম কৰি আছোঁ দুইজনে একেলগে আমি যিখিনি অলৰেডি অপ্টিকেল কম্পেনীছৰ কাৰণে কোম্পানীজত কাম কৰি আহিছোঁ সেইখিনিত আমাৰ যিখিনি বৰ্তমান আমাৰ প্ৰেক্টিকেল যিখিনি নলেজ বা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আমি যদি কওঁ প্ৰগ্ৰেছিভ আৰু বাইফোকেল ভাৰ্চাছ যদি আমি উলিয়াব যাওঁ এতিয়া কি হয় অলৰেডি ক'লোঁ যে মই বাইফোকেলত অকল আপুনি ডিষ্টেঞ্চ আৰু ৰিডিং ভিজনটো ক্লিয়াৰলি পাব য'ত ইণ্টাৰমিডিয়েট ভিজনটো আপুনি নাপায় কিন্তু এই অসুবিধাটো আপোনাৰ প্ৰগ্ৰেছিভ ক্লাছত নাথাকে কাৰণ আপুনি ডিষ্টেঞ্চ ইণ্টাৰমিডিয়েট আৰু ৰিডিং গোটেইখিনিতে পায় ঠিক কৈছোঁ মই য়েছ বাইফোকেলত আপোনাৰ ডিষ্টেঞ্চ আৰু নিয়াৰ পাব কেতিয়াবা চিৰিৰে আপোনালোকে মনোযোগটোৰে চাব চিৰিৰে যদি আমি খোজকাঢ়োঁ তেতিয়া আমাৰ জাম্পিং এফেক্টটো আহে আমাৰ এনেকুৱা লাগে কি আমাৰ ভূমিটো আমাৰ উঠি আহিছে ত' মষ্ট অফ দ্য পেচেণ্টে কি কৰে কি চশমাযোৰ খুলি পকেটত থোৱা হয় চশমা নিপিন্ধা হয় যেতিয়া নিপিন্ধে তেতিয়া মানুহৰ পাৱাৰ অট'মেটিকলি চেঞ্জ হ'ব আইবলৰ লগত খাপ নাখায় চেঞ্জ হ'ব আপোনাৰ প্ৰগ্ৰেছিভটো হৈছে আপুনি ৰেগুলাৰ ডে টু ডে লাইফষ্টাইলত আপুনি প্ৰগ্ৰেছিভ পিন্ধিলে কি হয় কি আপোনাৰ গ্ৰেজুৱেলি পাৱাৰ আপোনাৰ ধুনীয়াকৈ বনাই দিয়ে পাৱাৰ আমাৰ চিংক্ৰনাইজ চেঞ্জ নহয় ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড 2.5 years 3 yearsলৈকে আমাৰ পাৱাৰ চেঞ্জ নহয় যদি আমি প্ৰগ্ৰেছিভ লেন্স যদি ব্যৱহাৰ কৰোঁ প্ৰগ্ৰেছিভ হৈছে আমাৰ টোটেলি কম্পিউটাৰাইজ লেন্স তাত 0.25 এনালাইজ কৰি দিয়া হয় য'ত আমাৰ লাইফষ্টাইলৰ কাৰণে বেষ্ট তাত আমি ডিষ্টেঞ্চ আমি চাব পাৰোঁ আমাৰ আইবল মুভমেণ্ট যেনেকুৱা হয় ডিষ্টেঞ্চৰ ফালে চ' ডিষ্টেঞ্চ আমি চাব পাৰোঁ ইণ্টাৰমিডিয়েট আমি বেচিকেলি মষ্ট অফ দ্য টাইম আজিছে আমাৰ স্মাৰ্ট লাইফষ্টাইল য'ত আপোনাৰ কম্পিউটাৰ গেজেটছ অল এভৰিথিং আমাৰ লাইফষ্টাইলটো হৈছে ডিজিটেল চ' আমাৰ ডিজিটেলৰ পিনে যাবই লাগিব যেতিয়া যাব আমি তেতিয়া আমাৰ ইণ্টাৰমিডিয়েট এৰিয়াটো আমাৰ ধুনীয়াকৈ লাগে চ' আমাৰ সেইটো আমাৰ টোটেলি এটাই লেন্সে আমাৰ ফুলফিল কৰিব পাৰিব সেইটো হৈছে প্ৰগ্ৰেছিভ লেন্স চ' আৰু 3 নম্বৰ হৈছে আপোনাৰ ইণ্টাৰমিডিয়েট আমি ডিছকাছ কৰিলোঁ জাম্পিং এফেক্ট আমি ক'ব লাগিব জাম্পিং এফেক্ট বাইফোকেলত ভিজুৱেল জাম্পিং এফেক্ট পোৱা যায় যিটো প্ৰগ্ৰেছিভ লেন্সত নাপায় 3 নম্বৰ পইণ্ট হ'ল আপোনাৰ
কসমেটিক এপিলটো আমি এই বিষয়ত আমি ডিছকাছ কৰিব লাগিব বাইফোকেলত আপুনি কসমেটিক এপিলটো গম নাপায় কিন্তু মানে বাইফোকেলত কি হয় এটা যিটো লাইন ডিভাইড কৰা থাকে গতিকে মানুহে গম পায় যে তেখেতৰ অলৰেডি 40 ক্ৰছ কৰিলে বা তেখেতৰ ওচৰ নিয়াৰ পাৱাৰ বৰ্তমান দৰকাৰ হৈছে কিন্তু প্ৰগ্ৰেছিভ লেন্সত এই প্ৰব্লেমটো নাথাকে সব গুড কসমেটিক এপিল আপুনি যদি বিচাৰে প্ৰগ্ৰেছিভ লেন্সত যাব লাগিব আৰু অলৰেডি মই কৈছোঁ যে লিনাৰ ইমেজটো নাথাকে আপোনাৰ প্ৰগ্ৰেছিভ লেন্সত বাইফোকেলত থাকে এতিয়া কথা হ'ল মিষ্টাৰ দাস মই আপোনাক ক'ব বিচাৰিছোঁ এই গোটেইখিনি কথা কম্পেয়াৰ যদি আমি কৰোঁ কম্পেয়াৰ কৰিলে আমি একাষাৰ ক'ব যে আমাৰ প্ৰগ্ৰেছিভ লেন্সটো বাইফোকেলতকৈ এডভান্স বা বেটাৰ যদি মই আগত কোৱাৰ দৰে যিখিনি ফেক্টৰ্ছ আমি কনচিডাৰ কৰি উঠি যদি প্ৰগ্ৰেছিভ ছাজেষ্ট কৰোঁ so progressive is the best option for a presbyopic patient okay and it has been adopted by the customers by the users globally internationally ইণ্টাৰনেশ্যনেল yes so আজিৰ ভিডিঅ'টোত আমাৰ ইমানখিনিয়ে আপোনালোকক আমি জনালো কম্পেয়াৰ কৰিলো প্ৰগ্ৰেছিভ আৰু বাইফোকেলৰ ওপৰত so আপোনালোকে ডিচাইড কৰক কোনটো লেন্স আপোনাৰ কাৰণে সুবিধা হয় দুই নম্বৰ কথা আৰু ইম্পৰ্টেণ্ট কথা আপোনাৰ প্ৰগ্ৰেছিভ লেন্স বনাওঁতে যিজন আইৱেৰ কনচালটেণ্ট থাকে তেখেতৰ ওপৰত ডিপেণ্ড কৰে তেখেতে কিমানখিনি পাৰফেক্ট হয় তেখেতৰ পাৰফেকশ্যন কিমান হয় কাৰণ প্ৰগ্ৰেছিভ লেন্সত বহুতখিনি কথা কনচিডাৰ কৰিব লগা হয় ফ্ৰেমৰ চাইজ ছেগমেণ্ট হাইট ডায়া এভৰিথিং আপুনি কম্পেয়াৰ কৰিব লাগে প্ৰগ্ৰেছিভ লেন্সত চ' এই গোটেইখিনি আপুনি কনচিডাৰ কৰক এখন ভাল ব্ৰেণ্ডেড অপটিকেল শ্বপত যাওক য'ত গোটেই তেওঁলোকৰ আইৱেৰ কনচালটেণ্টখিনি যিখিনি ডিছপেঞ্চাৰ্ছ আছে তেওঁলোক ৱেল ট্ৰেইনড হয় yes য'ত আপোনাৰ আই ভিজুৱেল ছেটিছফেকশ্যন পোৱা যায় চ' অল ডিপেণ্ডছ অন that eyewear consultant only. যিকোনো দোকানৰ পৰা আপুনি প্ৰগ্ৰেছিভ থলমলকে বনালে নহ'ব আপোনাৰ ফ্ৰেমটোৰ ওপৰত ডিপেণ্ডেবল আহিব আপোনাৰ লেন্সটোৰ ওপৰত ডিপেণ্ডেবল আহিব তাৰ ওপৰত আপুনি ডিপেণ্ডেবল কৰি কিনে প্ৰগ্ৰেছিভ লেন্স ল'ব পাৰিব চ' যদি মোৰ এই ইনফৰমেশ্যনখিনি আপুনি ভাবিছে যে আপোনাৰ কাৰণে বেনিফিচিয়েল হয় তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰ কৰক Bye bye. থেংক ইউ Bye bye. থেংক